Hello guys, good afternoon because এতিয়া বাজিছে এটা আজি মই এটা স্পেশাল সৰি খানা বনাই আছো আৰু স্পেশাল ৰেচিপি এটা বনাই আছো এটো হৈছে prawn curry তাৰ কাৰণে এটো prawn ধুনিয়াকে ধুই মিলি তাৰপিছত মেৰিনেট কৰি ফ্ৰাই কৰি থলো ইয়াত অনিয়ন পেষ্ট আৰু ইয়াত আছে সৰি এটো টমেটো পেষ্ট আৰু এইপিনে অনিয়ন তাৰপিছত অনিয়ন লৈছো নহৰু লৈছো পেষ্ট বনাই সতে কৰি আছো আৰু খানাটো স্পেশালি বনাই আছো মই এপিনে দেখুৱাই আছো আমুল পনীৰ এটো হৈছে আমুল মলাই পনীৰ কি ফ্ৰোজেন পাৱাৰ অফ প্ৰটিন বিকজ আমুল পনীৰ যোনটো স্পেশালি দোকানত পোৱা যায় আৰু যিকোনো ষ্টেচনাৰী দোকানতে পোৱা খালি ফ্ৰিজত থব লাগে যাতে বেয়া নহয় আৰু ইনে prawn curry নৰমালি পনীৰ নিদিয়ে কিন্তু মই অলপ মডিফাই কৰিছো আৰু খানাটো আজি কেনেকৈ হ'ব পুৰা ফ্ৰাই কৰি দি দিছো তাৰপিছত বনাম আৰু So video kini moza lagi bang. Bye bye.